এয়া চিকেন বিৰিয়ানী বনাবৰ বাবে আদা নহৰুৰ পেষ্ট আৰু পিঁয়াজ কাটি লৈছোঁ। এয়া বিলাহী আৰু নাগা ধনিয়া আৰু এয়া মাংস। তাতে আমি দিম জিৰা গুড়ি। মাংসখিনি মেৰিনেট কৰি ল'ম ফাৰ্ষ্ট। তাৰপিছত নিমখ, তাৰপিছত হালধি গুড়ি, তাৰপিছত জলকীয়া গুড়ি, তাৰপিছত বিৰিয়ানী মছলা দিছোঁ। তাৰপিছত অলপমান দৈ দিছোঁ। কাটি থোৱা বিলাহী আৰু নাগা ধনিয়াখিনি দিছোঁ। তাৰপিছত তেল দিছোঁ 2 চামুচ। মাংসখিনি মেৰিনেট কৰি ফ্ৰিজত সোমাই থলোঁ। এতিয়া চাউলখিনি বইল কৰি ল'ম। তাৰপিছত এয়া দিছোঁ কেৰাহী, লং আৰু এলাইচি, তাৰপিছত পানী দিছোঁ, তাৰপিছত চাউলখিনি দিছোঁ। এতিয়া আমি পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া লং আৰু ইলাইচি দিছোঁ। তাৰপিছত আদা নহৰুৰ পেষ্ট দিম।